নমস্কাৰ গ্ৰহণ কৰিব। বিশেষকৈ আজি মই হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু সকলোৰে মৰমৰ আমাৰ মামা বিশেষ এগৰাকী মহিলা মই আজি বিশেষভাৱে লগ পালোঁ। আপোনাক এইটো কাৰণে আজি ভিডিঅ'টো বনাবলগীয়া হ'ল। বহুত ভাগে কয়, কিন্তু মই ভিডিঅ' আকাৰে অনা নাছিলোঁ। কিন্তু এগৰাকী নহয়, এতিয়া ভাবিছোঁ প্ৰত্যেকৰ মানে যিখিনি চৰিত্ৰানিক গুণবিলাক যে উলিয়াব লাগিব। আমাৰ নিচিনা মানুহে য'ত আমাৰ লোভ নাই, কাৰো প্ৰতি মানে কিবা এটা লোভ থাকিলেহে আমি কম এই ভিডিঅ'টো নবনাওঁ, আমাৰ লোভ আছে, কোনোবাই বেয়া পাব, আমি আমুক নাপাম, সেইটো নহয়। সেইটো কাৰণে মই বনাবলৈ চেষ্টা কৰিছোঁ। যিখিনি অৰুণোদয় পাই আছিলে, অৰুণোদয় যে কৰ্তন কিয় কৰিব লাগে, পাই থকা এগৰাকী মহিলাক মই দেখুৱাবলৈ লৈছোঁ। এগৰাকী মই মহিলা লগ পালোঁ। মই এফালে মোৰ কৰ্মৰ মাজত আহি থাকোঁতে লগ পালোঁ। তেওঁ বহুত কথা বিষয়ে তেওঁ দুখৰ কথা কিছুমান ক'লে। তেওঁ মানে স্বামী হৈছে বহুত মানে শাৰীৰিকভাৱে মানে অক্ষম ব্যক্তি। তেওঁৱে কাম বন কৰি খুৱাই থাকিবলগীয়া হৈছে আৰু ল'ৰা পঢ়ুৱাই থাকিবলগীয়া হৈছে। বহুত কষ্টত চলি কৰি খাইছে। মানুহগৰাকী বেছি বয়সৰ নহয়, দেখিলেই গম পোৱা গৈছে মানুহগৰাকী কেনেকুৱা হৈছে। মানে আমাৰ সমবয়সৰে অকণমান নিচিনা হ'ব, কিন্তু মানুহগৰাকী মানে স্বাস্থ্যৰ প্ৰতি এইটো কাৰণে গম পাইছে। স্বাস্থ্যটো চাই তেওঁ তেতিয়াহ'লে কিমান কষ্ট কৰিবলগীয়া হৈছে। ডেইলি যদি তেওঁ নকৰে ভাত খাবলৈ নাপায়, 50 টকীয়া চাউল কিনি খাবলগীয়া হৈছে। সেইটো কাৰণে মই কৈছোঁ, এনেকুৱা যিকেইগৰাকী পাবলগীয়া মহিলাৰ কিয় কৰ্তন কৰিবলগীয়া হৈছে অৰুণোদয়। আমি নেপাওঁ, কিন্তু পাবলগীয়াখিনি কিয় দিয়া নাই? কিহৰ AJP BJP কংগ্ৰেছ কিয় কৰিব লাগিছে? মামা এইটো আপুনি তীক্ষ্ণ মানে নজৰ ৰাখক। কিছুমান BJPৰ সদস্যয়ো AJP BJP কংগ্ৰেছ চাই যে এনেকুৱা মানে দুৰ্ভগীয়া মহিলাবিলাকক যেন বঞ্চিত নকৰে অৰুণোদয় পোৱাত, নহয় জানো? ল'ৰা 10 পঢ়ুৱাবলৈ কিমান দিগদাৰ হৈছে। এইবাৰ মেট্ৰিক দিব, সেই চাউল পাত কথা কৈছে, খাবলৈ হেনো এনেকৈ কেতিয়াবা দিগদাৰ হয়, ইমান টকা। সেইকাৰণে এতিয়া মই তেওঁ মুখেৰে জানিবলৈ বিচাৰিছোঁ, তেওঁ মানে পোৱা নাই কি কথা। যদি তেওঁ কিবা, মই মোৰ কথাখিনি প্ৰথম কৈ লৈছোঁ, যদি তেওঁ কিবা ডকুমেণ্টছ মানে ক্লিয়াৰ নাছিলে বা কিবা আছিলে, আগতেই পাব নালাগিছিলে। আকৌ যেতিয়া কৰ্তন কৰা হ'ল, যদি কিবা ডকুমেণ্টছ খেলি মেলি আছিলে, ইমান এজন অফিচত কিমানখিনি সদস্য দিয়ে, তেওঁ শুদ্ধ কৰি দিয়ক। তেওঁতো জনা শুনা মানুহ নহয়। জনা শুনা মানুহে কেতিয়াওতো ভুল নকৰে ন। জনা শুনা মানুহৰে কেতিয়াবা ভুল হৈ যায়, কিন্তু তেওঁনো ক'ত জানিব সেইবিলাক অফিচিয়েলি কামত। নেজানে, কিছুমানে গুৰুত্বই নিদিয়ে ন, অফিচলৈ যায়। কিহৰ এইবিলাক কিহৰ ভেকু ভাওনা? এইবিলাক ক'লে লাজ পায়। আমি তোমালোকৰ নিচিনা ৰাজনীতি কৰিবলৈ অহা নাই। এতিয়া জুবিন দাৰ লগত যিখিনি ৰাজনীতি কৰি আছা, কি সেইখিনি ভাল কাম কৰিছা, দেখি আছোঁ, শুনি আছোঁ। কিন্তু কি হ'ব? মনে মনে থাকিলেতো চবেই ভাবিব হেৰি কৰে, মোক বেয়া পাব। কোনে বেয়া পাব? 10জনেতো ভাল পাব। লাগিলে 90% মানুহে বেয়া পাওক, কিন্তু 10জনেতো ভাল পাব, নহয় জানো? সেইটো কাৰণে মই তেওঁৰ বিষয়ে জানিবলৈ বিচাৰিছোঁ। আপুনি পাব লাগে আৰু এই ভাল মানুহে পাইছে আৰু মানে আমাৰ দুখীয়া শ্ৰেণীৰ মানুহ কোনোফালে নাই, মানে য'তে ত'তে থাকিবলগীয়া হৈছে। নিজৰ ঘৰত থাকিও মানুহজনৰ অকণমান স্বভাৱৰ গুণত আমি আলৈ আথানি হ'বলগীয়া হৈছে। নিজেও অসুখীয়া, ল'ৰাটোও 10 পালেগৈ, এওঁ অসুখীয়া, এতিয়া সেইটোকো কৈছে। কেলৈ নাহে? হাতটো দিওঁ ল'ৰাটোৰ নামত, কেলৈ নাহেনো? এনেকুৱাবিলাক কিছুমান কথা তাৰ মানে এতিয়া পাবলগীয়াখিনিয়ে নাপাবলগীয়াখিনিয়ে পায়। আপুনি এতিয়া মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এতিয়া আপুনি মানে অনুৰোধ কৰিছে যেন আপুনি মানে সোনকালে যদি কিবা প্ৰব্লেম আছে, আকৌ কিবা মানে সুবিধাৰ মানে যোগেদি আৰু কিবা বুলিয়ে নহয়, আৰু কেইগৰাকীমান মানুহ তেনেকৈ ওলাব দুখীয়া শ্ৰেণীৰ মানুহ, তেওঁলোকক যেন দিয়াৰ ব্যৱস্থা কৰক। কিবা মানে নেজানো এইবিলাক কেনেকুৱা কি হেৰিয়াত দি আছে ন, এইবিলাকৰ ভিতৰত আকৌ দুনাই পাৰিলে আপুনি চাবলৈ কওক, এওঁক দিয়া ব্যৱস্থা কৰক। কি এওঁ প্ৰব্লেম পাইছে, কি কথা। আমাৰ এই মহিলাগৰাকী যোৰহাটৰে আপোনাৰ কোন জেগাত? চিনামৰা। এইবিলাক মানে ওলাই যাব। আজিকালি মানুহ এগৰাকী পৰিচয় দি দিয়াৰ লগে লগে কোনেও নজনা নহয়, চবেই গম পাই যায় কোন জেগা। কিন্তু যোৰহাটৰ ডিষ্ট্ৰিক্টৰে হওক, ওলাই যাব। মামা অকণমান আপুনি কিছুমান মানুহৰ ওপৰত তীক্ষ্ণ মানে দৃষ্টি ৰাখক। মানে যিখিনিয়ে পাব লাগে সেইখিনিয়ে পাওক। মানে যিখিনিয়ে কৈছে নহয়, এতিয়া এওঁ মুখেদিয়ে কৈছোঁ, পাবলগীয়াখিনিয়ে পোৱা নাই। যিখিনি চহকী মানুহখিনিও ওপৰতে লৈ আছে, সেইখিনি কিন্তু ভাল হোৱা নাই।